BTC নিৰ্বাচনত এই সময়ত BPF নেতা সকলে যি ইলেকশ্যন প্ৰতিশ্ৰুতি দিছিল আৰু BPF ৰাজনৈতিক দলে CWCত সিদ্ধান্ত লৈছিল আৰু সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে এই 5টা গ্যাৰেণ্টি দিছিল। এইটো হল যিসকলে ভূমি নাই তেওঁলোকক ভূমি পাট্টা দিয়া আৰু যিসকলে ইউথ BTCৰ তেওঁলোকক আৰ্থিক সহায় দিয়া আৰু যিসকলে সেল্ফ হেল্প গ্ৰুপ আমাৰ আই মাতৃসকলক আৰ্থিক সহায় কৰা দুখীয়াসকলক আৰ্থিক সহায় কৰা সিনিয়ৰ সিটিজেন আৰু হ্যান্ডিক্যাপ তেওঁলোকক আৰ্থিক সহায় দিয়া এই 5টা গ্যাৰেণ্টি লৈ BPFে প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যন সময়ত কথা কৈছিল কেনেকৈ ৰাইজে BPFক মৰম দিলে আৰু BPF চৰকাৰ অহা পাছত এই 4 মাহ নহওঁতে BPFে 5টা গ্যাৰেণ্টিৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল যি UPPলে 2020 চনত ইলেকশ্যনত তেওঁলোকে 164ত বেছি কমিটমেন্ট দিছিল 5 বছৰত তেওঁলোকে কৰিব পৰা নাই। আমি BPF চৰকাৰে হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ দিব লাগিব আমাৰ BPF চৰকাৰৰ বিষয়ববীয়াসকলক ধন্যবাদ দিব লাগিব 4 মাহ নহওঁতে যি প্ৰতিশ্ৰুতি দিছিল ডেকা গাভৰু যিসকলে আনএমপ্লয়েড তেওঁলোকক 100 কোটি টকা এইটো আৰম্ভ কৰিলে অকল 4 মাহৰ ভিতৰতে আৰু যিসকলে ভূমি পাট্টা পোৱা নাছিলে তেওঁলোকক ভূমি পাট্টা দিয়া আৰু যিসকলে সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া দুখীয়াসকলক পইচা দিয়া আৰু সিনিয়ৰ সিটিজেন আৰু হ্যান্ডিক্যাপ সকলক পইচা দিয়া এইটো BPF চৰকাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে 4 মাহত কাম কৰি দেখালে আৰু UPPলে 5 বছৰত কৰিব পৰা নাই। ইয়াৰ কাৰণে মই প্ৰথমে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিছো আৰু বিষয়ববীয়াসকলক ধন্যবাদ যাচিছো আপোনালোকে 4 মাহত কৰি দেখালে আৰু এইটো লাষ্ট নহয় আৰু নেক্সট বছৰলৈ ইউথ সকলে পাব তাৰ বছৰতো আকৌ আমাৰ সেল্ফ হেল্প গ্ৰুপ মানে পাই থাকিব ইউথো পাব সেল্ফ হেল্প গ্ৰুপো পাব সিনিয়ৰ সিটিজেনো পাব হ্যান্ডিক্যাপো পাব আৰু পাই থাকিব আৰু আমাৰ যি চাকৰিৰ ফৰেষ্ট ডিপাৰ্টমেন্ট অলৰেডি ফৰেষ্ট ডিপাৰ্টমেন্টৰ EMA কৈছে যে ফৰেষ্ট ডিপাৰ্টমেন্টৰ চাকৰি পাব এডুকেশ্যন সেক্টৰৰ টিচাৰ সকলে চাকৰি পাব আৰু আমাৰ CSBৰ যিসকলে বিষয়ববীয়া আছে তেওঁলোকে ডিপাৰ্টমেন্টেল মিটিং কৰি কিনে য'ত পোষ্ট খালী আছে আমাৰ যি EM বা চিফ ছাৰে তেওঁলোকে মিটিং কৰি কিনে য'ত পোষ্ট খালী আছে আমাৰ ডেকা গাভৰু যিসকলে এডুকেটেড টেলেন্টেড চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণেও চাকৰি দিয়াৰ ব্যৱস্থা কৰি আছে। আমাৰ মূল 5000 ইউথ সকলক 2 লাখকে দিয়া 100 কোটি আৰু 33,000 অকমান বেছি হয় আমাৰ সেল্ফ হেল্প গ্ৰুপক 15,000কে দিয়া আৰু 50,000 দুখীয়াসকলক 10,000 কৈ দিয়া ভূমি পাট্টা দিয়া আৰু সিনিয়ৰ সিটিজেন আৰু হ্যান্ডিক্যাপ সকলক দিয়া মোটামুটি তেওঁলোকে যিমান এপ্লাই কৰিছে একচেপ্টেড হৈছে তেওঁলোকে পাব। আজি 8টা মানে ঠাইত আজি মিটিং 10টা ব্লকত হ'ব লাগিছিল 2টাটো পোষ্টপন হৈছে 8টাত আমি বিতৰণ কৰিছো এই চিৰাং দুৱাৰতো 100 জন ইউথে আজি পালে তাৰপিছত 833টা না কিমান সেল্ফ হেল্প গ্ৰুপে পাব তাৰপিছত যি তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকে পাইছে আৰু পাই থাকিব অহা বছৰো পাই থাকিব আৰু যিসকলৰ একাউণ্টত অকমান ভুল নাই তেওঁলোকৰ একাউণ্টত পইচা সোমাই যাব আৰু যি একাউণ্ট ভুল আছে এইটো কাৰেকশ্যন কৰি কিনে আমাৰ ব্লকৰ বিষয়ববীয়া EM MCL সকলে তেওঁলোকে দায়িত্ব লৈছে। আমি হাগ্ৰামা মহিলাৰী ছাৰে আমাক কয় আমাক ঈশ্বৰে 2টা কাণ দিছে এটা মুখ দিছে ৰাইজৰ দুবাৰ শুনিব লাগে আৰু এবাৰে ক'ব লাগে। প্ৰমোদ বড়ো তাত 7টা মুখ আছে আৰু এখনহে কাণ আছে তেওঁৰ মানে তেওঁৱে 7 বাৰ কথা কয় বেছি কথা কয় ৰাইজৰ নুশুনে ইয়াৰ কাৰণে তেওঁলোকে লাষ্ট BTC ইলেকশ্যনৰ ৰাইজে তেওঁলোকক নিশ্চিত কৰিছে আৰু যেনেকৈ প্ৰমোদ বড়োৰ নেতৃত্বত UPPৰ নেতাসকলে ৰাইজক মিছা প্ৰতিশ্ৰুতি দিছে এনে ইলেকশ্যন টাইমত অকল টুপি পিন্ধিলে মুছলমানসকলক টুপি পিন্ধি কিনে টুপি পিন্ধাব নালাগে কাৰণ বহুত নেতাহে টুপি পিন্ধাই কিনে নিজে নিজে টুপি পিন্ধি কিনে দেখায় মই এনেকা কিন্তু জনগোষ্ঠী বা তেওঁলোকক গোটেই মুছলমান কমিউনিটিক টুপি পিন্ধাব বিচাৰে ইয়াৰ কাৰণে মৰমটো অটাই হৃদয়ত আছে। হাগ্ৰামা মহিলাৰী ছাৰে মুছলমানসকলক বা BTCৰ বিভিন্ন জাতি জনগোষ্ঠীক মৰম কৰে ইয়াৰ কাৰণে তেওঁৰ অটাই হৃদয়ত আছে। আমি কৰি দেখাইছে হাগ্ৰামা মহিলাৰী ছাৰে কৰি দেখাইছে মাটি পাট্টা নাথাকাটো মাটিৰ পাট্টা দিছে কিন্তু তেওঁলোকে অকল মুখত কথা কয়। মই UPPৰ নেতাসকলক ৰেজেক্ট কৰিছে অলৰেডি UPPলে BTC ৰাইজসকলে
UPPLৰ নেতাসকলক BTC ৰাইজসকলে ৰেজেক্ট কৰিছে তেওঁলোকে কমিটমেন্ট কৰিব নোৱাৰে তেওঁলোকে কাম কৰিব নোৱাৰে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰ ছাৰে কমিটমেন্ট আছে কাম কৰে ৰাইজে সদায় বিশ্বাস কৰে হাগ্ৰামা মহিলাৰ ছাৰক আৰু ৰাইজে সদায় BPF লগত আছে UPPL লগত নাই আৰু মই ভাবো আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে MLA ইলেকশ্যনত NDA হিচাপে ইলেকশ্যন খেলিম বুলি কৈছে আৰু BTCত 15টা সমষ্টি আছে আৰু মই ভাবো হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BTCত 15টা সমষ্টিত 15 জন NDA কেণ্ডিডেট সকলে জয় হৈ BTC অঞ্চলত ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাল কাম কৰিব দিছপুৰত গৈ আৰু BTCৰ অঞ্চলত উন্নত কৰিব বুলি মই আশা কৰোঁ